প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ BS একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পৰিৱেশ বিজ্ঞানৰ 20টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ আগন্তুক টেট পৰীক্ষাৰ বাবে সহায় হ'ব। তেন্তে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰশ্নৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল ব্ল'বেবী ৰোগ বা মিথেমা গ্ল'বিনেমিয়া হ'ল ক. কেঁচুৱাৰ ৰোগ, খ. বয়সস্থ লোকৰ ৰোগ, গ. কেৱল মহিলাৰ ৰোগ, ঘ. এটাও নহয়। এতিয়া শুদ্ধ উত্তৰটো হ'ল কেঁচুৱাৰ ৰোগ। প্ৰশ্ন 2, ভেঁকুৰ এবিধ ক. উৎপাদক, খ. উপভোক্তা, গ. বিয়োজক, ঘ. এটাও নহয়। এতিয়া শুদ্ধ উত্তৰটো হ'ল গ. বিয়োজক। প্ৰশ্ন 3, উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগৰে বসতি স্থান ক. পানী, খ. মাটি, গ. বায়ুমণ্ডল, ঘ. উল্লেখিত আটাইকেইটা। এতিয়া শুদ্ধ উত্তৰটো হ'ল ক. পানী। উদ্ভিদ আৰু প্ৰাণী বেছিভাগৰে বসতি স্থান হৈছে পানী। প্ৰশ্ন 4, ভোপাল গেছ দুৰ্ঘটনাটোৰ বাবে একমাত্ৰ দায়ী গেছটো হ'ল ক. MIC, খ. DDT, গ. SO, ঘ. ডাইঅক্সিনছ। এতিয়া শুদ্ধ উত্তৰটো হ'ল ক. MIC। প্ৰশ্ন 5, বনৰীয়া ঘোঁৰা পোৱা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ক. পবিতৰা, খ. ডিব্ৰু-চৈখোৱা, গ. নামেৰি, ঘ. ওৰাং। এতিয়া শুদ্ধ উত্তৰটো হ'ল ডিব্ৰু-চৈখোৱা। প্ৰশ্ন 6, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰজাতি ক. ড'ডো, খ. বৰটোকোলা, গ. ডুগং, ঘ. ৰেড পাণ্ডা। এতিয়া শুদ্ধ উত্তৰটো হ'ল বৰটোকোলা। প্ৰশ্ন 7, তলৰ কোনখনক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে ক. পবিতৰা, খ. মানস, গ. ওৰাং, ঘ. গৰমপানী অভয়াৰণ্য। শুদ্ধ উত্তৰটো হৈছে খ. মানস। প্ৰশ্ন 8, বন্যজীৱ সংৰক্ষণ আইন প্ৰণয়ন হয় 1970 চনত, 1975 চনত, 1972 চনত, 1986 চনত। শুদ্ধ উত্তৰটো হ'ল 1972 চনত। প্ৰশ্ন 9, বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ ক. 78.08%, খ. 75.08%,
71.08%, গ 71.08%, ঘ 70.08%। শুদ্ধ উত্তৰটো হ'ল ক 78.08%। প্ৰশ্ন 10 মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্পৰ যোজনা আৰম্ভ হয় ক 1970 চনত, খ 1973 চনত, গ 1990 চনত, ঘ 2005 চনত। এতিয়া শুদ্ধ উত্তৰটো হ'ল 1973 চনত। প্ৰশ্ন 11 বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ক 11 জুলাইত, খ 5 জুন, গ 17 জানুৱাৰী, ঘ 20 জুন। শুদ্ধ উত্তৰটো হ'ল খ 5 জুন। প্ৰশ্ন 12 পৰিৱেশ সংৰক্ষণ আইন বলবৎ হয় ক 1986 চনৰ 15 জানুৱাৰী, খ 1987 চনৰ 5 জুন, গ 1986 চনৰ 19 নৱেম্বৰ, ঘ 1981 চনৰ 20 নৱেম্বৰ। শুদ্ধ উত্তৰটো হ'ল গ 1986 চনৰ 19 নৱেম্বৰত। প্ৰশ্ন 13 অসমত ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ সংখ্যা হ'ল ক 7খন, খ 5খন, গ 3খন, ঘ 8খন। শুদ্ধ উত্তৰটো হ'ল খ 5খন। প্ৰশ্ন 14 অসমত ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ক কাজিৰঙা, খ মানস, গ ডিব্ৰু-চৈখোৱা, ঘ পবিতৰা। শুদ্ধ উত্তৰটো হ'ল খ মানস। প্ৰশ্ন 15 কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ ঘাঁহনি অঞ্চলবোৰৰ নাম ক পেম্পাছ, খ পেৰী, গ ষ্টেপছ, ঘ ডাউন্স। শুদ্ধ উত্তৰটো হ'ল গ ষ্টেপছ। প্ৰশ্ন 16 বসুধা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ক টকিঅ'ত, খ পেৰিছত, গ ৰিঅ' ডি জেনেৰিঅ'ত, ঘ দিল্লীত। শুদ্ধ উত্তৰটো হ'ল গ ৰিঅ' ডি জেনেৰিঅ'ত। প্ৰশ্ন 17 ভূমিকম্পৰ প্ৰাবল্য জোখা স্কেলডালৰ নাম কি ক ৰিখটাৰ, খ ডেচিবেল, গ হাৰ্টজ, ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল ক ৰিখটাৰ। প্ৰশ্ন 18 ৰ'দ মুকুতা এবিধ ক পৰাশ্ৰয়ী উদ্ভিদ, খ পৰজীৱী উদ্ভিদ, গ পতংগভোজী উদ্ভিদ, ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল গ পতংগভোজী উদ্ভিদ। প্ৰশ্ন 19 পলুচন
শব্দটো কি ভাষাৰ পৰা আহিছে? ক লেটিন, খ ফৰাচী, গ জাৰ্মান, ঘ গ্ৰীক। শুদ্ধ উত্তৰটো হ'ল লেটিন ভাষাৰ পৰা। প্ৰশ্ন 20। তলৰ কোনবিধ খনিজ পদাৰ্থক ক'লা হীৰা আখ্যা দিয়া হয়? ক পেট্ৰলিয়াম, খ পাৰা, গ কয়লা, ঘ এটাও নহয়। এতিয়া শুদ্ধ উত্তৰটো হ'ল গ কয়লা। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।